তো বীৰ লাচিত সেনাৰ বিকাশ অসম যাব লাগিব জেলত আৰু বিকাশ অসমক লক্ষ্য কৰিছে মুখ্যমন্ত্ৰী। আপোনালোক সকলোৱে জানে বিকাশ অসমক চাগে বহুতে এতিয়া চিনি পায়, কাৰণ বৰ্তমান সময়ত ফেচবুকত মানে ছ'চিয়েল মিডিয়া যোনে ব্যৱহাৰ কৰি আছে তেওঁলোকে বিকাশ অসমক চিনি পায়। আৰু বিশেষকৈ যেতিয়াৰ পৰা জুবিন দা নোহোৱা হ'ল আমাৰ মাজৰ পৰা, তেতিয়াৰ পৰা জুবিন দাৰ ন্যায়ৰ বাবে বহুত বেছি যুঁজ দি আহিছে এই বিকাশ অসম ল'ৰাটোৱে। মানে এখেতে মানে কি কৰিছে, তেতিয়াৰ পৰা তীব্ৰ গতিত প্ৰতিবাদ কৰিছে। আৰু বিকাশ অসমৰ যোৱা দুদিনমান আগতে নীলোৎপল চলিহাৰ তেওঁৰ ইউটিউব চেনেলত মানে কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছিলে, সেই কথাখিনি মুখ্যমন্ত্ৰীয়ে চাইছে আৰু চাই বিকাশ অসমক একদম বেয়া ৰঙা চকুৰে চাইছে আৰু সেইবাবে বিকাশ অসমক ওপৰত মানে কেছ ৰুজু কৰিছে। এদিনৰ ভিতৰত বিকাশ অসমক মুখ্যমন্ত্ৰীয়ে আইনৰ প্ৰক্ৰিয়াৰ দ্বাৰা এৰেষ্ট কৰিব আৰু এই কথা কৈছে মুখ্যমন্ত্ৰী মহোদয়ে। প্ৰথম কথা, আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ এই কথাখিনি প্ৰথমে শুনি লওক, তাৰপিছত আপোনালোকক গোটেইখিনি কথা মানে কি কৈছিল বিকাশ অসমে আপোনালোকক দেখাই আছো। আৰু এটা কথা কৈছে যে যদি এনেকুৱা ধৰণৰ বিকাশ অসম বা বীৰ লাচিত সেনা এনেকুৱা যদি কাম কিছুমান হৈ থাকে, তেতিয়াহ'লে লাচিত সেনাক মানে বীৰ লাচিত সেনাৰ যিটো সংগঠন, এই সংগঠনটো আলফাৰ নিচিনা বেন কৰি দিব বুলিও মুখ্যমন্ত্ৰী ক'লে। মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনি আপোনালোকে শুনি লওক। লাচিত সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছোঁ। আলফাৰ দৰে লাচিত সেনাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিব লাগিব। আৰু যোৱাকালি লাচিত সেনাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে, তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছোঁ আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব। সেইটোকে শব্দ মোৰ মুখেদি নোলাব, কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছোঁ। মই নাম ক'ব খোজা নাই, নাম কোৱাটো মোৰ উদ্দেশ্য নহয়। যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ কৰিছে তাক মই মানি ল'ব নোৱাৰোঁ। আৰু এই ব্যক্তিজনে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকিব লাগিব আৰু সেইখিনি শিকাবৰ কাৰণে যি কৰিব লাগে চৰকাৰে কৰিব। তো আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ যিখিনি কথা মানে মুখ্যমন্ত্ৰী যিখিনি ক'লে বিকাশ অসমক লৈ, তোৰ নামটো যদিও লোৱা নাই, আমি গম পাইছো যে এই কথাখিনি বিকাশ অসমকে কৈছে আৰু বিকাশ অসমক অতি সোনকালে এৰেষ্ট কৰিব বুলিও কৈছে। মানে তাৰ ওপৰত একদম কঠোৰতকৈ কঠোৰ কিবা সিদ্ধান্ত বা শাস্তি দিব বুলি কৈছে মুখ্যমন্ত্ৰী। এতিয়া কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন কৰে বা কেনেকুৱা ধৰণৰ শাস্তি দিয়ে ইয়াত দেখিবলৈ লক্ষণীয় হ'ব। কিন্তু তাৰ আগতে মই কথাখিনি কৈ দিওঁ যে বিকাশ অসমে নীলোৎপল চলিহাৰ মানে যি ইউটিউব চেনেল আছিল তাত কৈছিলে যে আমাৰ ইয়াতে যিখিনি বিজেপিৰ মানে 1500 টকীয়া দালাল আছে, সেইখিনি এটা মানে কুকুৰতকৈও কম দাম বুলি কৈছে। নাগালেণ্ডত কুকুৰ এটাৰ দাম 7000 টকা, কিন্তু আমাৰ ইয়াত 1500 টকাত মানুহ এজন বিক্ৰী কৰি আছে। এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। আৰু কি কৈছে আপোনালোকক কথাখিনি মই শুনাই দিছো, আপোনালোকে এবাৰ সেই বিকাশ অসমে যিখিনি কথা কৈছে, যিখিনি কথা মানে মুখ্যমন্ত্ৰীৰ গাত লাগিছে বা মুখ্যমন্ত্ৰী বেয়া পাইছে, সেই কথাখিনি আপোনালোকক শুনাই দিছো, আপোনালোকে শুনক। নাগালেণ্ডত বিকিবলৈ যোৱা এটা কুকুৰৰ মূল্য হ'ল 6000 টকা, কিন্তু অসমত মানুহ বিক্ৰী হৈছে 1250 টকাত আৰু অসমত মানুহ বিক্ৰী হৈছে 1500 টকাত। দাদাই কেতিয়া কোনো কাৰণত হিন্দু মুছলমান আপোনাক কৈ পোৱা নাছিলে। এওঁলোকে হিন্দু মুছলমান নকৰিলে মানে দিন হ'লে ৰাতি নোপোৱা, ৰাতি হ'লে দিন নহয়। এতিয়া নুনু মহন্ত বা বাঁহী মহন্ত, আপুনি মোতকৈ বেছি ভালকৈ গম পাইছে। এই নুনু মহন্ত, বাঁহী মহন্ত, সিদ্ধাৰ্থ, শেখৰক এওঁলোকক ইমান ৰক্ষণাবেক্ষণ দিয়া কাৰণটো কি? মই বিচাৰিছিলোঁ যে এওঁলোকক একদম চিধা চিধিকৈ বাহিৰলৈ আনিব লাগে, দৰকাৰ হ'লে এনেকৈ শ্বুট কৰি দিব লাগে, এনকাউণ্টাৰ কৰি দিব লাগে, দৰকাৰ হ'লে চৰকাৰ কৰি দিব লাগে। আমি কোৱা নাই, কোনে কৰিলে নাজানো, পাব্লিকৰ সন্মুখত ঠুকি দিব লাগে, কথা শ্বৰ্ট হ'ব লাগে। আৰু গতিকে জুবিন গাৰ্গ ডাঙৰীয়া যিজন ব্যক্তিৰ মৃত্যুৰ সময়ত 20-25 লাখ মানুহ গোট খাইছে, যাৰ মৃত্যুৰ চাঙিখন ধৰিবৰ কাৰণে হাজাৰ মানুহ আগবাঢ়ি আহিছে, য'ত আমি ঘৰৰ কাষত কোনোবা মানুহ মৰিলে মৰিহালিলে গ'লে ঘৰত আহি গা ধুওঁ, তেনে ক্ষেত্ৰত আমি শুনা পোৱাত আমি গৈ দিনে ৰাতি থাকোঁ, গা চা ধোৱা কোনো কথা নাথাকে। য'ত সৰ্বধৰ্মীয় আলোচনা হৈছে, য'ত সৰ্বধৰ্মীয় আলাপ আলোচনা আছে, হিন্দু মুছলমান সকলো ধৰ্মীয় মানুহে আহি পিনে তাত কোনোবাই আপোনাৰ ধৰি লৈছোঁ তেওঁলোকৰ নিজৰ নিজৰ ষ্টাইলত দাদাৰ আত্মা চিৰশান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিছে, ন্যায় প্ৰাপ্তিৰ কাৰণে যুঁজ দিছে।
সেই জুবিন গাৰ্গৰ ডাঙৰীয়াৰ ক্ষেত্ৰত আকৌ আমি কি কৰিছোঁ হিন্দু মুছলমান, আমি কি কৰিছোঁ ৰাজনীতি। দাদাই নিজে কৈছিলে পলিটিক্স নকৰিবা বন্ধু। তো আপোনালোক কথাখিনি শুনিলে, কথাখিনি শুনি আপোনালোকে কেনেকুৱা লাগিছে, মানে কথাখিনি বিকাশ অসমে যিখিনি কথা কৈছে আপোনাৰ ভাল লাগিছে নে বেয়া লাগিছে, বা কথাখিনি আপোনাৰ মতে সেইখিনি শুদ্ধ কৈছে নে অশুদ্ধ, কমেণ্ট কৰিব। এতিয়া মই আহোঁ মূল কথাটো লৈ। বিকাশ অসমে আজি বহু দিনৰ পৰাই দপদপাই আছে ছ'চিয়েল মিডিয়াত। মানে বিকাশ অসমে যদি এটা মানে একবাৰ যদি চিঞৰি দিয়ে 50,000জন মানুহ একেলগে ওলাই আহে, তেনেকুৱা টাইপ হৈ আছে ছ'চিয়েল মিডিয়াত। মানে বিকাশ অসমৰ বৰ্তমান বহুত বেছি মানে এটা ভাল পাইছে সকলোৱে, মানে যিখিনি ছ'চিয়েল মিডিয়া চলাই সকলোৱে বিকাশ অসমক ভাল পায়। আৰু সেইবাবে বিকাশ অসমে খুব সুন্দৰভাৱে প্ৰতিবাদ কৰি আহিছে আৰু তীব্ৰ গতিত প্ৰতিবাদ কৰিছে। কোনো ধৰণৰ মানে বেয়া মন্তব্য আজিলৈকে কৰা নাছিলে। কিন্তু মুখ্যমন্ত্ৰীয়ে তেতিয়াৰ পৰাই চকু দিছিল যে এই ল'ৰাটো কিন্তু বহুত বেয়াকৈ লাগি আছে, ইয়াক কেনেবাকৈ নহয় কেনেবাকৈ ভৰাব লাগিব, নহ'লে ইয়াৰ উৎপাতটো মানে বাঢ়ি গৈছে। কাৰণ এক হৈ থাকিলে আমাৰ মুখ্যমন্ত্ৰীৰ অলপ অসুবিধা হয়। আৰু তাৰ পিছতে কৰি দিলে নহয় ভুল এটা, মানে এই বিকাশ অসমে বেয়া শব্দ কেইটামান কৈ দিলে নহয়। এই বেয়া শব্দকেইটা সুবিধা লৈ মুখ্যমন্ত্ৰীয়ে এতিয়া এৰেষ্ট কৰিবলৈ গৈ আছে বিকাশ অসমক। তো এতিয়া আপোনালোকে কমেণ্ট কৰি জনাব, মুখ্যমন্ত্ৰীয়ে যিখিনি কথাক লৈ বিকাশ অসমক শাস্তি দিব ওলাইছে, এই কথাখিনি বিকাশ অসমে শুদ্ধকৈ কৈছে না ভাল কথা কৈছে নে বেয়া কথা কৈছে, আপোনালোকৰ কমেণ্ট কৰি জনাব।